বেক টু মাই চেনেল কেনে আছে আপোনালোক আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ মানে আজি আহিছোঁ মেৰকুচিৰ পূজাত তো মোৰ লগৰীয়া চব ভাই বুলি কৈ দিব ভাই মেইন গেটখন পাৰ হৈ আহিলোঁ মানুহ আহিছে চাগে ন আজি আৰু ক'ত বাকী কিবা মানুহ হৈছে চাগে আজি কি নৱমী নে সপ্তমী আমি সোমালোঁ ভিতৰত মানুহ তামাম হৈছে এইটো হৈছে মণ্ডপ দুৰ্গা মন্দিৰৰ আমাৰ মেৰকুচিৰ মন্দিৰটো এয়া চাওক গাইজ কিমান মানুহ গোটেই মানে কিবাখিনিত বহুত মানুহ হৈছে গাইজ এইখিনি মানে এনেকুৱা ডেক'ৰেশ্যন কৰিছে এইখন দলং হয় কি মজা লাগিছে হাচোন হাচোন ফটো ল'ব লোৱাতে ভালকৈ চাই লওক এবাৰ ধুনীয়া ডেক'ৰেশ্যন এয়া মোৰ লগ জস্না সিফালে মানে দোকান পোহাৰ আছে ইয়াতে কি আছে কাপ প্লেটৰ আৰু এইফালে সৰু সৰু বাচ্চাৰ খেলা বস্তু মানুহ চব গাইজ মানুহ হাই কৈ দিয়া হাই হাই দলি হাই দলি জস্না এবাৰ হাই কৈ দিয়া বাকী পিছত আছে চব মাহান চব মণিহাৰী আৰু চব মণিহাৰী হৈছে ইয়াতে পানীখিনি কিন্তু মজা কৰিছে আমাৰ বৰমাৰ পূজাটো এইবাৰ এনেকুৱা সেই চিষ্টেম কৰিছে আৰু ফুৰি ফুৰি তামাম ভাগাৰ এতিয়া ম'ম' খাব আহিছোঁ ম'ম' খাবি ম'ম' মানুহ আপোনালোকে ডান্স চাওক আবাহন থিয়েটার 20-22 নভেম্বৰত মেৰকুচি হৈ আহিছে আবাহন থিয়েটার নলবাৰী
ইয়াৰ পিছতে মই আমি গেটৰ পৰা ওলালোঁ এতিয়া যাওঁ ঘৰত কৰিব পাৰিম ইয়াৰ পিছতে মই আমি গেটৰ পৰা ওলালোঁ এতিয়া যাওঁ ঘৰত পূজাৰ হলৰ পৰা ওলাই আহিলোঁ তো আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই আজিলৈ এণ্ডাৰ আমাক দেখা নাপায়